So welcome back to my YouTube channel. মোৰ YouTube চেনেলত পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত কষ্টৰ মূৰত আজি যোনটো সপোন আছিলে সেইটো আজি ছাকচেছ হ'বলৈ গৈ আছে। এইটো আজি এতিয়া গৈ আছোঁ কেদাৰনাথ মন্দিৰ। তো ভিডিঅ'টোত অকণমান পিছফালৰ পৰা ৰ'দটো দি আছিলে। তো গৈ আছোঁ এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। তো আগত ক'ত যাম, কেনেকৈ যাম, কিহত যাম দেখাই আছোঁ আগত। ব'লক তেন্তে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আগত। সপোনটো একচুৱেলি বহুত দিনৰ পৰা আছিলে, আজি ছাকচেছ হৈছে। তো সেইটো কাৰণে সপোন দেখিবলৈ কেতিয়াও পাহৰি নাযাব, সপোন দেখি থাকক। কাৰণ যেতিয়ালৈকে সপোন নেদেখিব তেতিয়ালৈকে সপোন কেতিয়াও ছাকচেছ নহয়। জয় অসম। ব'লক চাই থাকক ভিডিঅ'টো দেখাই আছোঁ। এতিয়া আমি যাম শিমলুগুৰিৰ পৰা আছে ট্ৰেইন, শিমলুগুৰিৰ পৰা আমি গুৱাহাটী যাম। তাৰপৰা গুৱাহাটীৰ পৰা ট্ৰেইন আছে দিল্লীলৈকে, দিল্লীৰ পৰা আমি হৰিদ্বাৰ যাব লাগিব। কৈ আছোঁ বাটত, ভিডিঅ'টোত আপোনালোকে গম পাবই কি কৰি আছোঁ কি নাই কোৱা, চব গম পাই থাকিব। ব'লক তেন্তে। আমি এইখনতে যাম, এনেই কৈছোঁ এইখনত নাযাওঁ। আহি আছে আমাৰ ট্ৰেইন আহি আছে এতিয়া। তো এয়া শিমলুগুৰি গগৈ আমাক থ'বলৈ আহিছে। যাবি আৰু ভালকৈ। থেংক ইউ যাওঁ, এইকেইজনে থ'বলৈ আহিছে পাৰ্টনাৰ। কেনেকুৱা এক্সপিৰিয়েঞ্চ, কেনেকুৱা জেনেৰেল লগত? গৰম এক্সপিৰিয়েঞ্চ দিছে ন?
ফাইনেলি এটা ষ্টপেজ পাইছোঁ আৰু বহুত যাবলৈ আছে বাকী। এইটো গুৱাহাটী ষ্টেচন। হয় না